হেল্ল' এভৰিৱান, এছপিৰিয়েণ্ট টিউবৰ বিশেষ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ বাবে প্ৰয়োজনীয় কেইটামান আছাম হিষ্ট্ৰীৰ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্নসমূহ অতি গুৰুত্বপূৰ্ণ, আপোনালোকে মন দি চাব আৰু মনত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ প্ৰথম প্ৰশ্ন, কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব গ হিড়িম্বাপুৰত। পাছৰ প্ৰশ্ন, অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতে প্ৰথম স্বৰ্গদেউ কোন আছিল? শুদ্ধ উত্তৰ হ'ব চুহুংমুং বা স্বৰ্গনাৰায়ণ। পাছৰ প্ৰশ্ন, কোন স্বৰ্গদেৱে বৰা, শইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল? শুদ্ধ উত্তৰ হ'ব খ চুটেনফাই। পাছৰ প্ৰশ্ন, কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? শুদ্ধ উত্তৰ হ'ব জয়ধ্বজ সিংহই। পাছৰ প্ৰশ্ন, কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? শুদ্ধ উত্তৰ হ'ব ক 1671 চনত। পাছৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব খ লাচিত বৰফুকন। পাছৰ প্ৰশ্ন, বাঘ হাজৰিকাৰ আচল নাম কি? শুদ্ধ উত্তৰ হ'ব খ ইছমাইল ছিদ্দিক। পাছৰ প্ৰশ্ন, গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব খ জয়মতী। পাছৰ প্ৰশ্ন, জয়মতীক ক'ত হত্যা কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব গ জেৰেঙা পথাৰত। পাছৰ প্ৰশ্ন, মানে অসম দ্বিতীয়বাৰৰ বাবে কেতিয়া আক্ৰমণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক 1819 চনত। পাছৰ প্ৰশ্ন, মানে তৃতীয়বাৰৰ বাবে অসম কেতিয়া আক্ৰমণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ 1821 চনত। ইয়াৰ ভিতৰতে আপোনালোকক এটা কথা কৈ থৈছোঁ, মানে অসম তিনিবাৰ আক্ৰমণ কৰিছিল। প্ৰথমবাৰ আক্ৰমণ কৰিছিল 1917 চনত, আৰু দ্বিতীয়বাৰ 1919 চনত, আৰু তৃতীয়বাৰ কৰিছিল 1921 চনত। পাছৰ প্ৰশ্ন, তৃতীয় আক্ৰমণৰ সময়ত মান সেনাৰ সেনাপতি কোন আছিল? শুদ্ধ উত্তৰ হ'ব গ মিংগি মাহা তিলুৱা। পাছৰ প্ৰশ্ন, ভগনীয়া ৰজা কোন? শুদ্ধ উত্তৰ হ'ব ক জয়ধ্বজ সিংহ। পাছৰ প্ৰশ্ন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰ হৈছে ক গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল। পাছৰ প্ৰশ্ন, কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাগৰাকী কোন আছিল? শুদ্ধ উত্তৰ হ'ব খ ভগদত্ত। পাছৰ প্ৰশ্ন, কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই কোন পক্ষত যোগ দিছিল? শুদ্ধ উত্তৰ হ'ব গ কৌৰৱ পক্ষত। পাছৰ প্ৰশ্ন, কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ নৰকাসুৰে নিৰ্মাণ কৰাইছিল। পাছৰ প্ৰশ্ন, ফ্ৰাছেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ক মূলা গাভৰু।
পাছৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হয় শুদ্ধ উত্তৰ হ'ব ক 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে পাছৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল ইয়াৰ উত্তৰ হৈছে ব্ৰহ্মদেশত পাছৰ প্ৰশ্ন ইংৰাজ আৰু মানৰ মাজত হোৱা সন্ধি ক'ত হৈছিল উত্তৰ হৈছে ক ইয়াণ্ডাবু ব্ৰহ্মদেশত পাছৰ প্ৰশ্ন বেগম ৰহমত বানু কোনগৰাকী অসমীয়া জীয়েকৰ নাম শুদ্ধ উত্তৰ হ'ব খ ৰমণী গাভৰু পাছৰ প্ৰশ্ন বান ৰজাৰ জীয়েকৰ নাম কি শুদ্ধ উত্তৰ হ'ব ক উষা পাছৰ প্ৰশ্ন ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল শুদ্ধ উত্তৰ হৈছে ঘ বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল পাছৰ প্ৰশ্ন ধুদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰ হ'ব ক গদাধৰ সিংহই পাছৰ প্ৰশ্ন ইটাখুলিৰ ৰণ কেতিয়া হৈছিল শুদ্ধ উত্তৰ হৈছে গ 1682 চনত ইটাখুলিৰ ৰণ হৈছিল পাছৰ প্ৰশ্ন শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল শুদ্ধ উত্তৰ হৈছে ৰামসিংহ পাছৰ প্ৰশ্ন লৰা ৰজাৰ প্ৰকৃত নাম কি উত্তৰ হৈছে খ চুলিকফা চুলিকফাক অসম বুৰঞ্জীত কি বুলি জনা যায় উত্তৰটো হয়তো সকলোৱে ধৰিব পাৰিছে ইয়াৰ উত্তৰ হৈছে খ লৰা ৰজা পাছৰ প্ৰশ্ন ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল শুদ্ধ উত্তৰ হ'ব ঘ প্ৰমত্ত সিংহই পাছৰ প্ৰশ্ন শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল শুদ্ধ উত্তৰ হৈছে খ শিৱসিংহৰ পত্নী ৰাণী অম্বিকাই পাছৰ প্ৰশ্ন চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ হৈছে নুমলী বৰগোহাঁই পাছৰ প্ৰশ্ন দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি শুদ্ধ উত্তৰ হৈছে চুহুংমুং পাছৰ প্ৰশ্ন খুৰা ৰজা কোন ইয়াৰ উত্তৰ হৈছে খ চুখ্ৰাংফা পাছৰ প্ৰশ্ন লতাকটা ৰণ কোন আহোম ৰজাৰ দিনত হৈছিল শুদ্ধ উত্তৰ হৈছে ৰাজেশ্বৰ সিংহ পাছৰ প্ৰশ্ন লতাকটা ৰণত আহোমৰ সেনাধিনায়ক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব গ হৰনাথ ফুকন